হেল্ল' গাইজ, আমাৰ চেনেল লাইফ উইথ মৰম কলজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো বহুত বেছি ডাৱৰীয়া, গতিকে ঘৰতে ফ্ৰাইড ৰাইচ অলপ খাই আমি অলপ গ'লোঁ বাহিৰলৈ বুলি। আৰু অলপ দূৰ আহিয়ে আমি পালোঁ চানাৰ দোকানখন, আৰু চানাৰ দোকানত আমি ল'লোঁ মিক্স চানা। ডাৱৰীয়া বতৰত অলপ স্পাইচি খাই সকলোৱে ভাল পায়, আৰু চানা খাই উঠি আমি ডাইৰেক্টলি গ'লোঁ বিশালৰ সন্মুখত থকা চাট হাউচখনত। ইয়াত আহি আমি ল'লোঁ দহি পুচকা। আৰু সঁচাকৈ বহুত বেছি টেষ্টি আছিলে। আৰু তাৰ পাছতে আমি গ'লোঁ ডাইৰেক্টলি তাৰ ওচৰত থকা ষ্ট্ৰীট ফুড কেইখন টেষ্ট কৰিবলৈ, আৰু তাতে আমি ল'লোঁ চিকেন পকৰা। আৰু চিকেন পকৰাকেইটাও গাইজ ক'ব লাগিব বহুত বেছি টেষ্টি আছিলে। তাৰ পৰা আমি ডাইৰেক্টলি গ'লোঁ মোৰ চুলি কাটিবলৈ, আৰু চুলি কাটি আমি ঘৰলৈ লৈ আহিলোঁ পকৰা, আৰু পকৰা খাই উঠি আজিৰ ভিডিঅ'টো আমি শেষ কৰিলোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে গাইজ, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।